গাইছ আজি ফাইনেলি চিট ফাৰ্ম আহিলোঁ আৰু গৰমটো বহুত গৰম মানে চাইকেল চলাই আহিব পৰা নাই মানে ইমানেই গৰম পৰিছে মানে আজি 37 মান চেলচিয়াছ হৈছে নি গৰমটো। মই চব পথাৰ এই ধান পথাৰ চাবলৈ আহিলোঁ। পানী একদম শুকাই গ'লা পথাৰবোৰ একদম শুকাই ফাটি চিটি একদম গৈছে একদম বেয়া লাগিছে পথাৰবোৰ চাই। अभी मजा आएगा ना भिड़ो। ধান পথাৰবোৰ ইমানেই ধুনীয়া লাগিছে চাওকচোন, সেউজীয়া 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 ফালে ইমান ধুনীয়া লাগিছে পথাৰবোৰ চাবলৈ, একদম সেউজীয়া কালাৰ হৈ গৈছে। আৰু আচলতে পানী হ'ব লাগিছিলে, পানী হোৱাহেঁতেন এতিয়া ভাদ আহিন হৈ গ'ল, এতিয়া মানে তাৰ আহিলেহেঁতেন, পানী নোহোৱা অৱস্থাত এতিয়া চব চমকি গৈছে পথাৰবোৰ। চাওকচোন এইবোৰ পথাৰবোৰ কেনেকুৱা হৈ গৈছে। মোৰ ভিডিঅ'বোৰ কোন জেগাৰ পৰা চাই, কোন ঠাইৰ পৰা চাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় চাই আৰু কমেণ্ট কৰি জনাবচোন, তেতিয়া মই গম পাম মোৰ কিমান দূৰলৈকে ফেন আছে। আপোনালোকে কমেণ্ট কৰি জনাব। पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए।